আলহামদুলিল্লাহ আলহামদুলিল্লাহ ওয়াহদা ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা। আমি সকলোৱে জ্ঞাত যে বৰ্তমান আমাৰ মাজত ৰমাদান মাহ চলি আছে আৰু এই ৰমাদান মাহৰ শেষৰ 10 দিন অতি গুৰুত্বপূৰ্ণ দিন। হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহা পৰা বৰ্ণিত আছে যে হুজুর আকদাস সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমাইছে, তাহাররাউ লাইলাতুল কদরি ফিল উইতরি মিনাল আশরিল আওয়াখির মিন রমাদান। তোমালোকে ৰমাদান মাহৰ শেষৰ 10 দিনৰ বেজুৰ ৰাতিত শবে কদৰ অনুসন্ধান কৰিবা। অৰ্থাৎ 21, 23, 25, 27 আৰু 29 নম্বৰ ৰাতিত তোমালোকে শবে কদৰ অনুসন্ধান কৰিবা। আৰু এটি হাদিছত আহিছে যে হযরত আবু হুৰাইৰা রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত যে হুজুর আকদাস সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমাইছে, মান কামা লাইলাতুল কদরি ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি। যি ব্যক্তিয়ে ইমানৰ সৈতে সবৰ নিয়তেৰে শবে কদৰত জাগ্ৰত থাকিব, তেখেতৰ অতীতৰ পাপসমূহ মাফ কৰি দিয়া হ'ব। ইয়াতে আপোনাৰ প্ৰশ্ন হ'ব যে অতীতৰ যি পাপ আছে, অতীতৰ সকলো পাপ মাফ হৈ যাব নেকি? ইয়াতে আপুনি মনত ৰখা উচিত যে অতীতৰ যি পাপসমূহ আপোনাক মাফ কৰি দিব আল্লাহ তাআলাই। ইয়াতে আপুনি চাব লাগিব যে মানুহৰ যি হক থাকে, হক দুই প্ৰকাৰৰ হক আছে। এক আছে হুকুকুল্লাহ আৰু হুকুকুল ইবাদ। এতিয়া আপুনি আজি নামাজ পঢ়া নাই, আপুনি জীৱনৰ বহু বছৰ নামাজ পঢ়া নাই, আজি ৰাতি আপুনি অনুতপ্ত হ'লে, আজি ৰাতি আপুনি তওবা কৰিলে, আল্লাহ তাআলাই আপোনাৰ গুনাহ মাফ কৰি দিব, কিন্তু আপোনাৰ ওপৰত কাজা লাজিম হ'ব, আপুনি কাজাবিলাক উঠাব লাগিব। 2 নম্বৰ হৈছে হুকুকুল ইবাদ। হুকুকুল ইবাদ হৈছে যি বান্দাৰ হক। উদাহৰণস্বৰূপে আপোনাৰ পৰা কোনোবাই পইচাৰ পায়, আপুনি কাৰোবাৰ পৰা ধাৰে লৈছে পইচা, কিন্তু আপুনি তেওঁক ধাৰ মৰা নাই। নতুবা কাৰোবাৰ দোকানৰ পৰা আপুনি কিবা কিবি সামগ্ৰী লৈছিলে, কিন্তু তেওঁক তাৰ মূল্যটো আপুনি দিয়া নাই, বহুদিন ধৰি আপুনি বাকী ৰাখি থৈছে, তেওঁ পইচাৰ খাটিব আহিলে আপুনি তেওঁক ওলোটাকৈ কিবা কিবি আপুনি গালি গালাজ কৰে, অৰ্থাৎ তেওঁক পইচাৰ নিদিয়ে। এইটো হৈছে বেলেগৰ হক মাৰি খোৱা। 3 নম্বৰ এনেকুৱাও হ'ব পাৰে কাৰোবাৰ মাটি অলপ ঠেলি নিজে কব্জা কৰি লোৱা, ইত্যাদি অন্যান্য হ'ব পাৰে। এইবিলাক হৈছে বান্দাৰ হক। আৰু এই বান্দাৰ যিবিলাক হক আছে, এই হক যেতিয়ালৈকে সেই বান্দাই আপোনাক মাফ নকৰে, তেতিয়ালৈকে আল্লাহ তাআলাই আপোনাক মাফ নকৰে। সেইকাৰণে আজিৰ এই ৰাতি যদি আল্লাহ তাআলাই যি ৰাখিছে যে অতীতৰ পাপসমূহ আমাৰ মাফ কৰি দিব, এই ইমান ধুনীয়া ৰাতি যি ৰহমতৰ পৰা যদি আমি বঞ্চিত থাকিব যদি নিবিচাৰোঁ, তেনেহ'লে আমি আল্লাহ তাআলাৰ হকটো আদায় কৰিব লাগিবই। 2 নম্বৰ বান্দাৰ হকো আমি যাতে আদায় কৰিবলৈ চেষ্টা কৰোঁ। এই বান্দাৰ হক আমি যাতে তওবা কৰিলোঁ যে বান্দাৰ যি হক আছে, যাৰ মোৰ পৰা যোনে যি পায়, তেওঁক মই গোটেইখিনি বস্তু ঘূৰাই দিবলৈ প্ৰস্তুত যাতে আমি থাকিবলৈ চেষ্টা কৰোঁ। তাৰপিছত কথা হ'ল যে এই ৰাতি আমি কি আমল কৰিব লাগে। এই ৰাতিৰ সন্দৰ্ভত হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহাই এবাৰ হুজুৰ আকদাস সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে, হে আল্লাহৰ ৰাসূল, যদি মই গম পাই যাওঁ কোনদিনা শবে কদৰ, তেতিয়া মই কি আমল কৰিম, অৰ্থাৎ কি বুলি আল্লাহৰ ওচৰত দোৱা মাৰিম। তেতিয়া হুজুৰ আকদাস সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছিলে, তুমি এনেদৰে দোৱা কৰিবা, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নী। আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নী। হে আল্লাহ, আল্লাহুম্মা, হে আল্লাহ, ইন্নাকা আফুউন, আপুনি নিশ্চয় ক্ষমাশীল, নিশ্চয় আপুনি মাফ কৰোতা। তুহিব্বুল আফওয়া, আৰু আপুনি মাফ কৰি কি কৰে, মাফ কৰি আপুনি ভাল পায়। ফা'ফু আন্নী, গতিকে আপুনি মোক মাফ কৰি দিয়া। কাৰোবাৰ যদি এই দোৱাটো মুখস্থ নাই, তেওঁ নিজৰ ভাষাত কৰিলেও হ'ব যে হে আল্লাহ, আপুনি মোক মাফ কৰি দিয়া, মই যি গুনাহ কৰিছোঁ আপুনি মোক মাফ কৰি দিয়া। এনেদৰে আপুনি যেনেদৰে আল্লাহৰ ওচৰত দোৱা কৰে, আল্লাহৰ ওচৰত দোৱা কৰিব পাৰে। আৰু এই ৰাতিটো আমি যে যাপন কৰাৰ কথা কোৱা হৈছে যে এই ৰাতি আমি কেনেকুৱা ধৰণৰ আমল কৰিলে আল্লাহ তাআলাৰ বেছি নৈকট্য লাভ কৰিব পাৰিম। মই আপোনালোকক মাত্ৰ কেইটামান আমলৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ৰাতিৰ কাৰণে কিন্তু অন্য কোনো খাছ কোনো আমল নাই এই ৰাতিৰ কাৰণে, কিন্তু আপোনালোকে কিছুমান আমল আছে, এইবোৰ কৰিলে আল্লাহৰ ওপৰত বিশ্বাস আছে। এই ৰাতি জাগ্ৰত থকাৰ কাৰণে আল্লাহ তাআলাই আপোনাক যি সওয়াব দিব লাগে, সেই সওয়াব ইনশাআল্লাহ আল্লাহ তাআলাই আপোনাক দিব। তো এই ৰাতি আমি যাতে, নম্বৰ 1 কথা হৈছে যে এই ৰাতি আমি সকলোৱে যাতে বেছিকৈ নফল নামাজ পঢ়িব চেষ্টা কৰোঁ। যেনেকৈ আপুনি 2 ৰাকাত পাৰে, 4 ৰাকাত পাৰে, 6 ৰাকাত পাৰে, 8 ৰাকাত পাৰে, যি পাৰে আপুনি নফল নামাজ পঢ়ক। 2 নম্বৰ হৈছে তাৰপিছত আপুনি কোৰআন তিলাৱত কৰক। সূৰাতুল ইয়াসিন আছে, সূৰা ৱাকিয়া আছে, সূৰা মুজাম্মিল আছে, সূৰা ৰহমান আছে, এনেদৰে যি সূৰা পাৰে আপুনি, নতুবা কোৰআন পাকৰ যি ঠাইৰ পৰা পাৰে আপুনি কোৰআন পাক তিলাৱত কৰক। 3 নম্বৰ হৈছে সলাতুল হাজত, অৰ্থাৎ যে আপোনাৰ কিবা নেক মাকাসিদ আছে, নেক উদ্দেশ্য আছে, নেক উদ্দেশ্যৰ কাৰণে আল্লাহৰ ওচৰত আপুনি
2 রাকাত নফল নামাজ পঢ়ি দোৱা কৰক। আপোনাৰ বিবাহৰ সময় হৈ গৈছে, বিবাহৰ কাৰণে ছোৱালী পোৱা নাই আপুনি, ইত্যাদি অন্যান্য নেক যিবিলাক নিয়ত আছে। তাতে আপোনাক কোনোবাই প্ৰশ্ন কৰিব পাৰে যে আল্লাহৰ ওচৰত ছোৱালী সুধিব লাগেনে, বিয়াৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব লাগেনে? ভাই মনত ৰখা উচিত যে নিকাহ যি আছে, নিকাহ হৈছে আম্বিয়াৰ সুন্নত। আদম আলাইহিছ সালামৰ পৰা যিমান আল্লাহৰ ৰচুল পৰ্যন্ত যিমান আম্বিয়া আছে সকলোৱে নিকাহ কৰিছে। তো নিকাহ যি কৰা যায়, নিকাহ হৈছে আল্লাহৰ পাইগম্বৰসকলৰ সুন্নত নিকাহ। সেইকাৰণে আল্লাহৰ ওচৰত দোৱা মাগিব লাগে, আল্লাহ মোৰ কাৰণে এজনী ভাল নেক স্ত্ৰী আপুনি যাতে দান কৰি দিয়ে, নেক ছোৱালী দান কৰি দিয়ে। তো এইবিলাক আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। তো এনেদৰে আপোনাৰ আৰু অন্য কোনোবাই পৰীক্ষা দি আছে, পৰীক্ষাত পাছ কৰিব লাগে, ইত্যাদি ইত্যাদি আপোনাৰ যি নেক মকসদ আছে, নেক উদ্দেশ্য আছে, নেক উদ্দেশ্য সাধনৰ বাবে আপুনি আল্লাহৰ ওচৰত দোৱা কৰিব পাৰে 2 রাকাত নামাজ পঢ়ি। তাৰপিছত আপুনি 2 রাকাত নামাজ পঢ়িব পাৰে সলাতুত তৌবা, অৰ্থাৎ আপোনাৰ যি গুনাহ হৈ গৈছে এই গুনাহৰ কাৰণে 2 রাকাত নামাজ পঢ়ক। আল্লাহ মই সলাতুত তৌবা অৰ্থাৎ মই তৌবাৰ 2 রাকাত নামাজ পঢ়িব ওলাইছোঁ, এনেদৰে নিয়ত কৰক আৰু 2 রাকাত আপুনি তৌবাৰ নামাজ পঢ়ক আৰু আল্লাহৰ ওচৰত দোৱা কৰক। তাৰপিছত আপুনি পঢ়িব পাৰে সলাতুত তসবিহ, অৰ্থাৎ সলাতুত তসবিহ এই যে 4 রাকাত নামাজ পঢ়া হয়, 4 রাকাতত মোট 300 বাৰ এটা তসবিহ পঢ়া হয়। এই নামাজটোৰ বিষয়ে নামাজ শিক্ষা ইত্যাদি কিতাপত লিখা আছে, আপোনালোকে তাত চাই ল'ব পাৰে। তাৰপিছত আমি যাতে শেষ ৰাতি 4 রাকাত তাহাজ্জুদৰ নামাজ পঢ়িবলৈ যাতে চেষ্টা কৰোঁ। তাৰপিছত আল্লাহ তাআলাৰ ওচৰত যাতে আমি দোৱা কৰোঁ, হে আল্লাহ জীৱনত যি গুনাহ কৰিলোঁ, দ্বিতীয়বাৰ জীৱনত এনেকুৱা কোনো গুনাহ নকৰোঁ, এনেকুৱা কোনো কৰ্ম নকৰোঁ যাৰ দ্বাৰা আপুনি আৰু আপোনাৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অসন্তুষ্ট হয়। তাৰপিছত মই এই কথা মনত ৰখা উচিত, যদি আমাৰ কোনো বেমাৰী ব্যক্তি আছে যিয়ে গোটেই ৰাতি জাগ্ৰত থাকিব নোৱাৰে, গোটেই ৰাতি আমল কৰিব নোৱাৰে, তেখেতসকলৰ কাৰণে জৰুৰী যে তেখেতসকলে যাতে ইশাৰ নামাজ জামাতৰ সৈতে পঢ়ে আৰু তাৰাবিৰ নামাজো পঢ়ি উঠি তেওঁ যাতে যদি জাগ্ৰত থাকিব নোৱাৰে তেনেহ'লে তেওঁ শুই পৰক আৰু ফজৰৰ নামাজো তেওঁ জামাতৰ সৈতে আদায় কৰক। ইনশাআল্লাহ আল্লাহৰ ওপৰত বিশ্বাস আছে, আল্লাহ তাআলাই গোটেই ৰাতি নফল নামাজ পঢ়াৰ, গোটেই ৰাতি নফল ইবাদত কৰাৰ তেখেতক সওয়াব দি দিব। কাৰণ যি ব্যক্তিয়ে ইশাৰৰ নামাজ জামাতৰ সৈতে পঢ়ে আৰু ফজৰৰ নামাজো জামাতৰ সৈতে পঢ়ে, তেখেত গোটেই ৰাতি নফল ইবাদতৰ সওয়াব তেখেতৰ আমল নামাত লিখি দিয়া হয়। সেয়েহে আমি সকলোৱে এই কথা মনত ৰখা উচিত, আমি যাতে ৰাতি যিমান আমল কৰোঁ কিন্তু আমি যাতে ফজৰৰ নামাজো যাতে আমি জামাতৰ সৈতে যাতে আদায় কৰিবলৈ চেষ্টা কৰোঁ। আমি সকলোৱে যাতে এই বিশ্বৰ বুকুত যিমান ব্যক্তি অসুবিধাৰ সন্মুখীন হৈছে সকলোৰে কাৰণে যাতে আমি যাতে দোৱা কৰোঁ, আল্লাহ তাআলা সকলোৰে অসুবিধাসমূহ দূৰ কৰি দিয়ে। ওয়া আখিৰু দা'ৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।